নমস্কাৰ ছাত্ৰসকল, অল আছাম গভট ইনফৰমেশ্যন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আমাৰ ৰাজ্যৰ শিক্ষক সমাজৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। হয় ছাত্ৰসকল, আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এখন বিশেষ জাননী প্ৰকাশ কৰিছে। গতিকে ছাত্ৰসকল, বলক আমি এই ভিডিঅ'ৰ জৰিয়তে আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে কিহৰ এই জাননী প্ৰকাশ কৰিছে সেই বিষয়ে ভালদৰে জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ, যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পায় বা কিবা এটা কথা জানিব পাৰে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি আগন্তুক দিনত আমাক প্ৰেৰণা যোগাব। আৰু যিসকল ছাৰ বাইদেউ আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ, পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিয়ালসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। ছাৰ বাইদেউসকল, আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে 1 ডিচেম্বৰ 2022 তাৰিখে এই জাননীখন প্ৰকাশ কৰিছে। এই জাননীখনত কি কৈছে চাব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা সমগ্ৰ শিক্ষা অভিযান অসমৰ সঞ্চালকালয় শিক্ষকৰ পাৰদৰ্শিতা মূল্যায়ন এপ সম্পৰ্কে কালি প্ৰকাশিত SSA 33067/5/2022 MIS SSA নং নিৰ্দেশনাৰ বিৰোধিতাৰে এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। সমাজৰ তৰফৰ পৰা স্পষ্ট ৰূপত লিখিতভাৱে জনোৱা হয় যে সমগ্ৰ অসমৰ ঠিকাভিত্তিক শিক্ষকসকলে এই এপৰ জৰিয়তে নম্বৰেৰে শিক্ষকৰ পাৰদৰ্শিতা জুখিব খোজা ব্যৱস্থাৰ বিৰোধিতা কৰিছে আৰু যেতিয়ালৈকে শিক্ষামন্ত্ৰী পৰ্যায়ত আলোচনাৰ জৰিয়তে এই পাৰদৰ্শিতা মূল্যায়নৰ নম্বৰ ব্যৱস্থাৰ শুধৰণি কৰা নহয় তেতিয়ালৈকে অসমৰ কোনো ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকে এই এপ ইনষ্টল আৰু ব্যৱহাৰৰ পৰা বিৰত থাকিব। গতিকে ইয়াৰ দ্বাৰা সকলো শিক্ষকে কেন্দ্ৰীয় সমিতিৰ পৰা আহ্বান জনোৱা হ'ল যে যেতিয়ালৈকে মন্ত্ৰী তথা বিভাগে কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ নকৰে তেতিয়ালৈকে সকলোৱে একতা ৰক্ষা কৰি এই ভৱিষ্যত ধ্বংসকাৰী এপ ইনষ্টল আৰু ব্যৱহাৰৰ পৰা বিৰত থাকে যেন। সংঘবদ্ধ শক্তিৰে সকলো বৈষম্যমূলক নীতি আৰু বঞ্চনাৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনোৱা হ'ল। শিক্ষক ঐক্য জিন্দাবাদ। তাৰপিছত আমাৰ ধন্যবাদেৰে ত্ৰৈলোক্য ডেকা সভাপতি সম্পাদক। গতিকে ছাৰ বাইদেউসকল, এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'ৰ মূল বিষয় যে আমাৰ শিক্ষা বিভাগে শিক্ষকৰ পাৰদৰ্শিতা জুখিবৰ বাবে আমাৰ শিক্ষা বিভাগে এটা এপছৰ মুকলি কৰিছে আৰু সেই এপছক লৈয়ে আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক আৰু ষ্টেট পুল শিক্ষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ শিক্ষকসকলৰ পাৰদৰ্শিতা জোখাৰ ব্যৱস্থাটো এইটো এটা সহজসাধ্য বিষয় নহয়। কাৰণ যিহেতু শিক্ষক সকলো শিক্ষকে একে সমানে, ইয়াত ঠিকাভিত্তিক বা ৰেগুলাৰ বুলি কোনো কথা নাই আৰু সেই বিষয়টোক লৈয়ে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যদি চৰকাৰে ইয়াৰ শুধৰণি নকৰে, অৰ্থাৎ পাৰদৰ্শিতা মূল্যায়নৰ নম্বৰ ব্যৱস্থাৰ শুধৰণি নকৰে বা ইয়াৰ ওপৰত শিক্ষা বিভাগে কোনো সঠিক সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষকসকলে এই এপছ ইনষ্টল আৰু ব্যৱহাৰৰ পৰা বিৰত থাকিব বুলি এই পত্ৰখনৰ জৰিয়তে আমাৰ সমগ্ৰ অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক জাননী প্ৰেৰণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, যদি আপোনালোকে এই ভিডিঅ'ৰ পৰা কিবা এটা কথা জানিব পাৰিছে বা কিবা ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি আগন্তুক দিনত আমাক প্ৰেৰণা যোগাব। আৰু যিসকল ছাৰ বাইদেউ আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ, পৰৱৰ্তী সময়ত চৰকাৰী চাকৰিয়ালসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বটনটো অন কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।